পুঁজিবুটি বনাই থয় এৰা তেৰাৰে ইচ্ছা আছিল নহ'লেনো এই বয়সত অকলশৰে কটাব লাগেনে এইবিলাক মনৰ কথা বুজিছে অকলশৰীয়া বুলি ভাবিলে অকলশৰীয়া যেনেই লাগিব তাতকৈ আপুনি এটা কাম নকৰে কিয় আজিকালি ফেচবুক টুইটাৰ এইবিলাক যে ওলাইছে তাত একাউণ্ট এটা খুলি ল'লেই বন্ধু বান্ধৱে তেনে গিজগিজীয়া হৈ পৰিব আমাৰ বয়সৰ পৰা একেবাৰে সুৰক্ষী যুৱতীলৈকে গমেই নাপাব সময়বোৰ তেতিয়া কেনেকৈ গৈছে হেৰি চাওক একেবাৰে কলেজীয়া দিনবোৰ মনলৈ গুচি আহিব কি কথা কয় হে এই বয়সত মুখেৰে এইবোৰ কথা ক'ব লাগেনে কৃষ্ণ কৃষ্ণ হৰি পাপে চুব মই আপোনাক সিহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি মিঠা মিঠা ৰোমান্টিক মেছেজ দিয়াৰ খেলা কৰিবলৈহে কৈছোঁ পাপে চুবলৈ সিহঁতৰ লগত আপোনাক মই হেৰি কৰিবলৈ কোৱা নাই নহয় হেৰি এইবিলাক কৰাৰ এটা বয়স থাকে নহয় দুদিনমান পিছত আমাৰ নাতি নাতিনীয়ে বিয়া কৰাব আৰু আমি হ'ম আজু ককা গতিকে এই বয়সত এইবোৰ কথা শোভা নেপায় হে কলিতা আপুনি বৰ অকৰা হৈ আছে হে আজিকালি প্ৰযুক্তিবিদ্যাৰ সুবিধাকণ গ্ৰহণ কৰিব লাগে বুজিছে মোৰতো ফেচবুক চাটিঙৰ লগে লগে মোবাইলতো দুজনীৰ লগত প্ৰেম চলি আছে আপুনি এই বয়সৰ বুলি জানিও হেৰি ফেচবুকত ফটোখন বেলেগ লগাইছো কি আৰু ইচ্ছামতে বয়সটোও সলাইছো কিমান দিছে 22 বছৰ বাপৰে বাপ আজিকালি ছোৱালী ফোনত কি কথা পাতে গা একেবাৰে ৰিমঝিমাই যায় নৰাধম কি ক'লে নৰাধম বুলি কৈছো হে? হেৰি আপুনি নামটোহে নৰোত্তম ল'লে দেই কাম কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত মানে নৰাধম কলিতা এজনী মানুহৰ লগত কথা পাতি চাব আপুনিও নৰাধম বনি যাব আচ্ছা কি হা